নতুন বছৰ অহাৰ আগতে ঘৰলৈ আনিলে এইকেইটা বস্তু সলনি হ'ব আপোনাৰ লাক। আপুনি যদি নতুন বছৰৰ তৈয়াৰী কৰিছে তেনেহলে আপোনাৰ উইচ লিষ্টত ৰাখক এইকেইটা বস্তু, যিকেইটা বস্তুৱে আপোনাৰ জীৱনত সুখ সমৃদ্ধি ঘূৰাই আনিব পাৰে। এই ভিডিঅ'টোৰ মাধ্যমেৰে আমি আপোনালোকক জনাম নতুন বছৰত সুখ সমৃদ্ধি ঘূৰাই আনিব পৰা কি এই কেইবিধ বস্তু। নম্বৰ 1, শ্ৰীকৃষ্ণৰ সকলোতকৈ প্ৰিয় বস্তু মৌৰাৰ পাখি। শ্ৰীকৃষ্ণ আৰু মৌৰাৰ পাখিৰ মাজৰ সম্বন্ধ কি এই বিষয়ে আপোনালোকে সকলোৱে জানে। তেনেহলে আপোনালোকেও এই নতুন বছৰত আনিব মৌৰাৰ পাখি, কিয়নো মৌৰাৰ পাখিক শুভ বুলি গণ্য কৰা হয়। মৌৰাৰ পাখি ঘৰত ৰাখিলে মা লক্ষ্মীৰ আগমন হোৱাৰ লগতে ঘৰত সুখ আৰু সমৃদ্ধিয়ে বসবাস কৰে। লগতে মৌৰাৰ পাখি ঘৰত থাকিলে বেয়া শক্তি গৃহত প্ৰৱেশ কৰিব নোৱাৰে। দ্বিতীয়টো হৈছে তুলসীৰ গছ। ধৰ্মশাস্ত্ৰ অনুসৰি তুলসীৰ গছ ঘৰত থাকিলে শুভ বুলি গণ্য কৰা হয়। এই বৃক্ষ ঘৰত ৰুলে বেমাৰ আজাৰৰ পৰা মুক্তি পাব পাৰি। যদি আপোনাৰ ঘৰত তুলসীৰ গছ নাই বা শুকাই গৈছে তেনেহলে এই বৃক্ষ ঘৰত ৰোপণ কৰক, কিয়নো নতুন বছৰত মা তুলসীয়ে আপোনালোকলৈ বহুত সুখ আৰু সমৃদ্ধি লৈ আহিব পাৰে। তৃতীয়টো হৈছে ৰূপৰ হাতী। মান্যতা অনুসৰি হাতীক গণেশৰ প্ৰতীক বোলা হয়। সেইবাবে ৰূপৰ হাতী ঘৰত থাকিলে সুখ সমৃদ্ধি বৃদ্ধি পায়। জ্যোতিষশাস্ত্ৰ অনুসৰি ৰূপৰ হাতী ঘৰত থাকিলে আপোনালোকৰ ভাগ্য সলনি হ'ব পাৰে। ইয়াৰ উপৰি ঘৰৰ সদস্যসকলৰ ৰাহু আৰু কেতুৰ প্ৰভাৱ নকাৰাত্মক হৈ পৰে। চাকৰি বা ব্যৱসায়িকসকলৰ জীৱনত চমৎকাৰী প্ৰভাৱ পৰা দেখা যায়। সেয়েহে আপোনাৰ জীৱনত উন্নতি আহিবৰ বাবে নতুন বছৰত ৰূপৰ হাতী ঘৰলৈ আনক। চতুৰ্থ নম্বৰত আছে ধাতুৰ কাছ। সচৰাচৰ দেখা পোৱা যায় মানুহৰ ঘৰত মাটি বা কাঠৰ কাছ আনি ঘৰত সজাই ৰাখে, যিটো একেবাৰে শুদ্ধ নহয়। ঘৰত সদায় পিতলৰ বা ৰূপৰ কাছ উত্তৰৰ দিশত ৰাখিব লাগে। এনে কৰিলে ঘৰত মা লক্ষ্মীয়ে বসবাস কৰে, লগতে বেয়া শক্তিৰ প্ৰভাৱ নাইকিয়া হয়। আপোনাৰ ঘৰত যদি ধাতুৰ কাছ নাই তেনেহলে নতুন বছৰত ধাতুৰ কাছ আনি মা লক্ষ্মীৰ কৃপা আৰু আশীৰ্বাদ লাভ কৰক। পিছৰটো বস্তু হৈছে লাফিং বুদ্ধা। লাফিং বুদ্ধা ঘৰত থাকিলে বহুতো সুফল লাভ কৰিব পাৰি। সেয়েহে নতুন বছৰত লাফিং বুদ্ধাৰ মূৰ্তি বা ফটো ঘৰলৈ নিশ্চয় আনক। এই মূৰ্তি বা ফটো ঘৰত থাকিলে পজিটিভিটি অহাৰ লগতে ঘৰৰ পৰিৱেশ সুস্থ হয়। ইয়াৰ উপৰি চাকৰিয়ালৰ জীৱনত প্ৰমোচন হোৱাৰ সম্ভাৱনা থাকে, কিয়নো লাফিং বুদ্ধাক বহুত লাকি মনা হয়। লাফিং বুদ্ধক যদি আপুনি উত্তৰ পূব দিশত ৰাখে তেনেহলে কেতিয়াও আপোনালোকৰ ঘৰত ধন সম্পত্তিৰ অভাৱ অনুভৱ নকৰে। ষষ্ঠ বস্তুটো হৈছে যিটো আপুনি বজাৰত সহজতে লাভ কৰিব পাৰে, সেয়া হৈছে নাৰিকল। শাস্ত্ৰ অনুসৰি নাৰিকল বহুত শুভ বুলি গণ্য কৰা হয়। সেয়েহে ইয়াক সকলো পূজাত দেখা পোৱা যায়। কিন্তু এবিধ বস্তু আপুনি নতুন বছৰ আৰম্ভ হোৱাৰ আগতে ঘৰলৈ আনে তেনেহলে আপোনাৰ ভৱিষ্যত অতি সোনকালে সলনি হ'ব পাৰে। মাত্ৰ আপুনি নাৰিকল আনি এখন নতুন ৰঙা কাপোৰত মেৰিয়াই ঘৰত এনেকুৱা এটা জেগাত ৰাখক য'ত আপুনি সচৰাচৰ ধন জমা কৰে। ইয়াৰ পিছত আপুনি সেই নাৰিকল দীপাৱলীৰ দ্বিতীয় দিনা নদীত বিসৰ্জন দিব। এনে কৰিলে আপোনাৰ জীৱনত ৰখি থকা সকলো কাম সহজতে হৈ পৰিব আৰু আপোনাৰ ঘৰত বিষ্ণুৰ লগতে মা লক্ষ্মীয়ে বাস কৰিব, যি আপোনাক সকলো বিপদৰ পৰা ৰক্ষা কৰিব।